নমস্কাৰ। আজিৰ মূল আঞ্চলিক বাতৰিসমূহ এনেধৰণৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন নিচেই সমাগত। খবৰ অনুসৰি অহা ইংৰাজী ৩ অক্টোবৰ তাৰিখে সকলোৱে একেমুখে কৈছে PGSU এইবাৰ হ'ব হাৰুৱা 1, 2, 3 হিৰোজ বৰুৱা। PGSU আকৌ এবাৰ হ'ব হাৰুৱা PGSU আকৌ এবাৰ হ'ব হাৰুৱা 1, 2, 3 হিৰোজ বৰুৱা হিৰোজ বৰুৱা হিৰোজ বৰুৱা হিৰোজ বৰুৱা হিৰোজ বৰুৱা যোগ্যতাৰে যুঁজ আমাৰ হিৰোজ আশাৰে খুৰুজ আমাৰ হিৰোজ যোগ্যতাৰে যুঁজ আমাৰ হিৰোজ আশাৰে খুৰুজ আমাৰ হিৰোজ নাহৰবাসী প্ৰথম পছন্দ আমাৰ হিৰোজ উত্তমেৰে আগুৱাব আমাৰ হিৰোজ এই নাহৰবাসীৰ প্ৰথম পছন্দ আমাৰ হিৰোজ উত্তমেৰে আগুৱাব আমাৰ হিৰোজ PGSU আকৌ এবাৰ হ'ব হাৰুৱা PGSU আকৌ এবাৰ হ'ব হাৰুৱা 1, 2, 3 হিৰোজ বৰুৱা হিৰোজ বৰুৱা হিৰোজ বৰুৱা হিৰোজ বৰুৱা হিৰোজ বৰুৱা বলিছে আকৌ এবাৰ নিৰ্বাচন সততাৰ পমকে দি হিৰোজৰ জাগৰণ নাহৰৰে দেশ য'ত জনগণ সচেতন AGS পদত এইবাৰ হিৰোজেই আমাৰ মন হিৰোজেই আমাৰ মন হিৰোজেই আমাৰ মন PGSU আকৌ এবাৰ হ'ব হাৰুৱা PGSU আকৌ এবাৰ হ'ব হাৰুৱা 1, 2, 3 হিৰোজ বৰুৱা